মই মানে মাহৰ ৰাচনৰ নামত অনৰ্থক কিছুমান বস্তু আনি পইচাকেইটা খৰচ কৰিব খুব টান পাওঁ। ৰাতিপুৱা এয়া চেণ্ডউইচ বনাই আছোঁ প্ৰাচুৰ টিফিনৰ কাৰণে। ৰাতিতে কৈ থৈ দিছে, মা অহাকালি মোক চেণ্ডউইচ বনাই দিবা হা। পিছে মই এইবোৰ বস্তু দিব অকণমান টান পাওঁ। কিয় জানেনে? চেণ্ডউইচতকৈ ৰুটি চব্জিয়ে মই ভাবোঁ কি যে বহুত হেল্ডি হয়, কিন্তু সি খাব বিচাৰিছে মানে তেনেকৈ দিব নাই মই এইবোৰ টিফিনত। কিন্তু সি ৰাতিতে কৈ থৈ দিছে, মা কালি প্লিজ মোক চেণ্ডউইচ বনাই দিবা। সেইকাৰণে মানে আজি টিফিনত তাৰ চেণ্ডউইচ বনাই আছোঁ। আলু বইল কৰি ইয়াতে নিমখ আৰু অকণমান মেগী মছলা দিছোঁ। তাৰপিছত ব্ৰেডত অলপমান টমেট' চচ আৰু আপোনাৰ এইটো আৰু এটা চচ দিছোঁ, এইটো আপোনাৰ চেণ্ডউইচ চচে হয়। গতিকে সেই দি পিনে তেনেকৈ মানে চেণ্ডউইচ দুটা বনাই দিম বুলি ভাবিলোঁ আৰু খাই যাব সি ৰুটি তাৰ কাৰণে বনাই থৈ দিছোঁ। ৰুটি আৰু আলু ভাজি অলপমান বনাইছিলোঁ, সেইখিনি এতিয়া সি খাই আছে। তাৰপিছত অকণমান টাৱাত বাটাৰ দি পিনে তেনেকৈ সেকি দিছোঁ। কিন্তু আচলতে এই যে চেণ্ডউইচবিলাক টিফিনত দিলে মোৰ এনেকুৱা লাগি থাকে তাৰ পেটটো নভৰিব নেকি, ভোক লাগিব নেকি, মানে মোৰ তেনেকুৱা লাগি থাকে। মই খুব টান পাওঁ মানে এইবোৰ বস্তু টিফিনত দিবৰ কাৰণে। কিন্তু এতিয়া খাব বিচাৰে সৰু ল'ৰা ছোৱালীয়ে, মই ভাবোঁ কি যে বিচাৰিছে যিহেতুকে দিয়ে দিওঁ আৰু লগতে এয়া কেইটামান আঙুৰো দি দিছোঁ আৰু তাৰপিছত সি যোৱাৰ পিছত মানে পটাপট কাম কৰিলোঁ, গা ধুলোঁ। আজি সোমবাৰো আছিলে, মন্দিৰতো যাওঁ নহয় মই সোমবাৰে মন্দিৰতো যাব লগা আছিলে। এনেতে মানে হাজবেণ্ডে অফিচৰ পৰা আহি কিনে জল্দি কৈছে কি একদম জল্দি ওলোৱা, কেণ্টিনত যাব লাগে, আজি কেণ্টিন খোলা আছে। তাৰপিছত একেবাৰে দৌৰাদৌৰিকৈ ওলালোঁ। অলপমান খঙো উঠিছিলে যে আগতীয়াকৈ কৈ থ'লে মই ৰেডি হৈ থাকিব পাৰোঁ তাৰপিছত গ'লোঁ আৰু কেণ্টিনত গৈ কিনে এই বস্তুবোৰ লৈ আনিলোঁ। মই পিছে কিন্তু একেবাৰে মানে যিখিনি লাগে আৰু মই সেইখিনি বস্তুহে আনো। মই মানে বহুত হিচাপি আৰু যে 1500 টকামানৰহে বিল উঠিব লাগিব, তাতকৈ বেছি কিন্তু বিল উঠাব নোৱাৰোঁ। আৰু হাজবেণ্ডে আচলতে মোক সেইকাৰণে লৈ যায়, জানে যে তাই আহিলে মানে তাই পূৰা হিচাপ কৰি কিনেহে বস্তুকেইটা লৈ যাব। মই আহিলে গ'লে মানে কিছুমান বস্তু একদম বেকাৰ অহা যেন লাগে, পইচাকেইটা এনেই সোমাই থৈ দিয়াৰ দৰে লাগে। সেইকাৰণে মানে তেওঁ টানে পায় কেণ্টিনত অকলে যাবৰ কাৰণে। আৰু বাকী সেই দালিকেইটা আনিছিলে কেইদিনমান আগতে, দালি চাউল আটা সেইখিনি বাৰু আনিয়ে থৈ দিছিলে। বাকী এইবোৰ বিস্কুট আনিছোঁ, তাৰপিছত চাৰ্ফ, মিঠাতেল, ঘি যি লাগে আৰু তাৰপিছত এই কাপোৰত মাৰা ক্লিপ কেইটামান বেয়া হৈ গৈছিলে মোৰ। আৰু ক'লো আলহী আহিবৰ কাৰণে অকণমান বিস্কুটৰ পৰিমাণটো বেছিকৈ আনিছিলোঁ। আৰু তাৰপিছত এয়া পিনাট বাটাৰ, তাৰপিছত চেণ্ডউইচ সেইটো চচটো শেষ হ'ব হৈছে সেইটো আনিছোঁ। তাৰপিছত নাৰিকলৰ তেল, মিক্সাৰ, তাৰপিছত এয়া চয়াবিন, মানে যিখিনি লাগে আৰু তাৰপিছত এয়া ভীম চাবোন এটা আনিছোঁ বাচন ধোৱাৰ কাৰণে। তাৰপিছত হাৰপিকটো আনিছোঁ। হাৰপিকটো অনাৰ পিছত হাজবেণ্ডে কৈ আছে আৰু যে এইটো দেখাই দিয়া যে হাৰপিকটো মোৰ হয়। মানে তেখেতে ঘৰত থাকিলে বাকী কাম কৰে বা নকৰে, বাকী কামো কৰে অৱশ্যে, নকৰা নহয়, কিন্তু মানে বাথৰুম পাইখানা অলপ বেছিকৈ চাফা কৰে। সেইকাৰণে কৈ আছে যে হাৰপিকটো মোৰ বুলি কিনে কৰি দিয়া, দেখাই দিয়া আৰু বাথৰুম পাইখানা লেতেৰা হৈ থাকিলে মানে হাজবেণ্ডে খুব বেয়া পায়, মানে তেওঁ 2 দিনৰ মূৰে চাফা কৰাটো কৰিবই আৰু বাৰু এইখিনিয়ে বস্তু আনিলোঁ। লগতে প্ৰাচুৰ কাৰণে সেই চকচো আনিছিলোঁ। এইখিনি খুব বেছি 1500 টকামানৰ বিল উঠিছিলে চাগে, আৰু তাতকৈ বেছি মই মানে উঠাবই নোৱাৰোঁ। মানে খুব মানে হিচাপ কৰি কিনে আনো। আৰু আলহী আহিব বুলি কিনে এইবাৰ বিস্কুট চিস্কুট অলপ বেছিকৈ আনিছিলোঁ, নহ'লেতো মানে মই এইখিনিও নানিলোৱে হয় আৰু। বাৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে, লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত, বাই।